Hello friends, আজি আমি শ্ৰীমা টিফিন সাৰ্ভিসৰ পৰা লাঞ্চ অৰ্ডাৰ কৰিলো কাৰণ আজি আমাৰ কিচেন অফ। শ্ৰীমা টিফিন সাৰ্ভিস একদম হোমমেড ফুড আপোনাক প্ৰভাইড কৰে টিফিনত গৰমা গৰম। ইহঁতৰ ভেৰিয়াছ ৰেঞ্জ অফ খানা আছে যেনেকুৱা ভেজ থালি 60 rupees, এগ থালি 75 rupees, ফিশ থালি 90 rupees আৰু চিকেন থালি only rupees 100। ইহঁতে এনেকুৱা ধৰণৰ বক্সত প্ৰভাইড কৰে। আৰু ফ্ৰেন্ডছ কিবা যদি আপোনাৰ বাল্ক অৰ্ডাৰ লাগে যেনেকুৱা মিটিং আছে, কনফাৰেন্স আছে, স্পৰ্টছ আছে, আপোনাক এনেকুৱা ধৰণৰ কণ্টেইনাৰত ইহঁতে দি দিব য'ত ডিসপোজেবল হয় আৰু প্ৰাইচ একদম সেম। আহক ফ্ৰেন্ডছ ভিডিওটো লাষ্ট লৈকে চাওঁ আৰু লাইক এণ্ড সাবস্ক্ৰাইব কৰিব নাপাহৰিব। তোমাৰ কিচেন বন্ধ আজি খোৱা বাহিৰৰ পৰা আহিছে সো মোৰ কিচেন বন্ধ সো আজি মোক ৰেষ্ট দিছে সো এতিয়া আমি ইয়াতে আনবক্সিং কৰিম। সো শ্ৰীমা কিচেন সাৰ্ভিস চাওঁ কি আছে ইয়াতে খুলো। হট টিফিন কেৰিয়াৰ মানে গৰম থাকিব। টিস্যু লগতে টিস্যু আছে, টিস্যু দিছে। ইয়াতে কি ধুনীয়া সালাড, পাঁচ জলকীয়া আৰু নেমু নিমখ দিছে, নিমখ দিছে, ধুনীয়া পেকেট মানে ই হৈ নাযাব, মানে মেছ হৈ নাযাব, মিক্স হৈ নাযাব। হয় So, dang टिफिन बड़ा टिफिन है यार, बहुत डाঙৰ। सो এয়া কি আছে তে পাপৰ সবজি আৰু ইয়াতে আচাৰ নেকি, আচাৰে হ'ব চাগে। Next, chicken. Wow, so nice smell. Next, dali. ডাল বঢ়িয়া। দালিৰ স্মেলটো ধুনীয়া। এনেকুৱা লাগিছে মোৰ ঘৰত কোনোবা পঠাই দিছে ঘৰৰ পৰা বনাই পেলাই। ৰাইছৰ কোৱালিটি চাওক গাইস, কাৰণ এজন মানুহৰ কাৰণে বহুত হ'ব সাফিচিয়েন্ট। টিফিনটো ডাঙৰ। সো এইটো আছিল চিকেন বক্স, চিকেন থালিৰ বক্স। থালিটো বহুত ধুনীয়া লাগিছে, কিন্তু সাৰপ্ৰাইজলি আপোনালোকে প্ৰাইচ শুনি আচৰিত হৈ যাব কাৰণ এই কমপ্লিট থালি আপুনি পাই আছে মাত্ৰ 100 টকাত। আরে ভাই কেনেকৈ হ'ব? চিকেন আছে, ইয়াতে পাপৰ আছে, আচাৰ আছে, লগত এটা ভেজিটেবল আছে, ডাল আছে, ৰাইচো আছে, সালাড। কমপ্লিট ইয়াৰ প্ৰাইচটো হ'ল 100 টকা। 100 টকাত আপোনালোকে যদি ইমান ডাঙৰ চিকেনৰ পিস ইমান বস্তু পায় তেনেতো আপোনাৰ কাৰণে সোনে পে সুহাগা। কাৰণ মই বিলিভ কৰিব পৰা নাই যে ইমান বস্তু আপোনালোকে 100 টকাত পাই আছে। কাৰণ আমাৰ ছোৱালী মানুহৰ, মাইকী মানুহৰ কাৰণেতো বহুত ভাল, কাৰণ যেতিয়া গা বেয়া থাকিব বাহিৰৰ পৰা অৰ্ডাৰ কৰিব নালাগে। যদি আপোনালোকে অৰ্ডাৰ কৰে 130, 150, 120 পৰিব, আৰু নন ভেজ যদি 180 ৰ পৰা আৰম্ভ হ'ব, 150, 180, আপোনালোকে 100ত কমপ্লিট থালি পাই আছে। তথাপি এজনৰ নহয়, দুজন শ্বেয়াৰ কৰি খাব পাৰিব। কাৰণ যদি আপোনালোকে ভাতৰ ৰান্ধে, ভাতৰ কোৱান্টিটি এজনৰ কাৰণে ঠিক আছে, দুজন খাব নোৱাৰিব, কিন্তু ভাত ৰান্ধিও যদি আপোনালোকে এইটো অৰ্ডাৰ কৰে আপোনালোকৰ দুজনৰ কাৰণে সাফিচিয়েন্ট। সো আমি শ্ৰীমা টিফিন সাৰ্ভিসক মানে বহুত থেংক ইউ দিছো, কাৰণ ইমান ধুনীয়া এটা থালি আমাৰ কাৰণে পঠাইছে। ভাত, ৰাইচ বিলাকৰ কোৱালিটিও ধুনীয়া, সব অলপ অলপ কৰি ল'ম। এইটো চাগে স্কচ কোমৰা কিবা ভাজি এটা, এইটো আচাৰ নহয়তো, চাটনি, মিঠা চাটনি, চাটনিও দিছে। সো ডিজার্ট কিবা এটা লাগে, সব মিঠা চাটনি দিছে। পাপড় আর কি টেস্ট লম, পাপড় আলু পাপড়। আর এটি হলাম এটা চিকেন, অলপ সৰু ল, চিকেনৰ পিস বিলাক বহুত ডাঙৰ, লগতে আলু দিছে। অকমান দালি, সব অকমান কৰি টেস্ট কৰি আপোনালোকক কৈ দিও, কাৰণ ইমান স্পাইচি নহয়, বহুত ধুনীয়া খোৱা। চিকেন তো বহুত টেস্টি, সব ফ্রেশ এন্ড ভিতৰত একদম মানে মছলা সোমাই গৈছে ভিতৰত, বহুত ভাল লাগিছে। মই এতিয়া এইটোৱে অৰ্ডাৰ কৰিম। 100 টকাত আপোনালোকে ইমান বিলাক বস্তু পাব। সো খোৱাখিনি একচুৱেলি বহুত টেস্টি। এতিয়া মই এইটো ফিনিশ কৰো, আৰু আপোনালোকক মই সঁচাই কৈ আছো, এইটো আমাক পঠাই দিয়াৰ কাৰণে আমি মানে নকওঁ যে ধুনীয়া, আপোনালোকে ট্ৰাই কৰিব পাৰে।
কাৰণ হোটেলতো যদি আপোনালোকৰ খাব যায় এটা আইটেমতে আপোনালোকৰ 120 150 যাব কিন্তু কমপ্লিট আপোনালোকে ঘৰত বহি খাই আছে মাত্ৰ 100 টকাত সো আপোনালোকেও ট্ৰাই কৰি চাব আৰু আপোনালোকক লৈ আহিব নালাগে অৰ্ডাৰ কৰিলে হিহঁতে ঘৰত দি যাব কিন্তু ডেলিভাৰী চাৰ্জও ফ্ৰী আৰু শ্ৰীমা টিফিন সাৰ্ভিস তেখেতসকলে ডিনাৰ পাৰ্টিজ ওয়েডিং পাৰ্টিজ বাৰ্থডে পাৰ্টিজ অল টাইপস অফ ইভেন্ট হিহঁতে একসেপ্ট কৰে হিহঁতে আপুনি অৰ্ডাৰ দিব পাৰে আৰু শ্ৰীমা টিফিন সাৰ্ভিস এণ্ড শ্ৰীমা কেটাৰিং সাৰ্ভিস তেখেতসকলৰ দুটাই আছে যিকোনো ইভেন্টৰ কাৰণে দে এলিজিবল হিহঁতক আপোনালোকে কন্টাক্ট কৰিব পাৰে সো ফ্ৰেন্ডস আজিৰ কাৰণে ভিডিওটো ইমানে হেক কৰিছো ভাল লাগিলে লাইক শেয়াৰ সাবস্ক্ৰাইব কৰিব আৰু ফোন নম্বৰ আপোনালোকে যোগাযোগ কৰিব পাৰে সো আজিৰ কাৰণে বাই বাই